নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্লেটত এই ধুনীয়াকৈ মাংস বাঢ়ি থোৱা আছে। আজি আমি খানা খাইছোঁ। খানা খাবলৈ আহিছোঁ মানে ঘিলামৰাৰ মাহী ঘৰলৈ, সৰু মাহী ঘৰলৈ। আৰু মাহঁতৰ বাইক ভনীয়েক চাৰিজনী লগ খাইছে, তেওঁলোকৰ বাইদেউহঁত আহিছে আৰু আমি সকলোৱে লগ খাইছোঁ আজি এসাঁজ ধুনীয়াকৈ খাম বুলি। আৰু এই আহোমৰ পৰম্পৰা, সৰু মাহীয়ে ডাঙৰ মাহীক সাঁজ খুৱাই দিছে, কাষত মা বহি আছে, এইবাৰ মাক খুৱাই দিছে। এইবোৰে আমাৰ মৰম চেনেহ আৰু বহু দিনৰ মূৰত তেওঁলোক বাই ভনী লগ খাইছে, খুব ভাল পাইছে আজি। আৰু ইয়াত মাহঁতৰ ডাঙৰ বাইক আপাদেউ আৰু আপাদেউহঁতৰ বাইদেউহঁত আহিছে, সকলো নাতি পুতি সকলোৱে আজি এসাঁজ মিলি খাম বুলি ঘিলামৰাৰ মাহী গ'ল। এই বেবী বা লখিমপুৰলৈ বিয়া হৈছে আমাৰ আপাদেউৰ ছোৱালী, আৰু তেওঁৰ উদ্যোগতে আজি খানাটো আয়োজন হ'ল ইয়াত, আৰু তেওঁৱে ক্ৰেডিটটো পাব। আৰু মই ভাবিলোঁ সাঁজত এটা হোহা মাৰি লওঁ, ধুনীয়া হৈছে সাঁজ, বহুত দিনৰ মূৰত খাইছোঁ। আৰু লগতে ভাবিলোঁ মাংস অকণো খাই লওঁ, আৰু সকলোৱে লগত মিলিজুলি খাইছোঁ। আৰু ব্ৰইলাৰ গাহৰি আজি সকলো আছে মানে, এফালে খাব লাগে সাঁজ, ইয়াৰ পাছত ভাত হ'ব। আৰু সকলোৱে কথাত মজগুল, কথাখিনি দিয়া নাই আপোনালোকক, আৰু সম্পাদিত ৰূপতে দিছোঁ। আৰু এয়া মহাদেউ কাষত বহি আছে, সৰু মহাদেউ, আৰু সকলোৱে নিজৰ নিজৰ কথাত মজগুল। আজি ফূৰ্তি, এনেকৈ বহুদিনৰ মূৰত লগ পালে সঁচাকৈ ভাল লাগে। মোৰ বেটি কি হৈছে চাইছে, ইমান মানুহ লগ পাইছে, আৰু সুন্দৰকৈ খানাটো চলি আছে। আমি সকলো বেলেগ বেলেগ ঠাইত থাকোঁ, আৰু বহুদিনৰ মূৰত এনেকৈ লগ কৰিছোঁ। আৰু আঘোণৰ বতৰত এনেকৈ সাজৰ সোৱাদ লৈ সঁচাকৈ ভাল লাগে। নিজৰ বাই ভনী ককাই ভাই মাহী আপাদেউ সকলোকে লগ পাই সঁচাকৈ আজি দিনটো ভাল লাগিল। এটা সুন্দৰ দিন কটালোঁ এই আঘোণৰ বতৰত। আৰু সকলোকে কৈছোঁ এনেকৈ লগ হৈ কেতিয়াবা খালে সঁচাকৈ আপোনালোকেও ভাল পাব। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ আপোনালোকে ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে।